হাই ফ্ৰেণ্ড, নমস্কাৰ। সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটি ব্লগলৈ। আমি এতিয়া যাই আছোঁ কাজিগাঁৱত ভেকচিন ল'বৰ কাৰণে। আমি আছোঁ, আমাৰ লগত আছে ছাজামাল দা, ইও ল'ব আছে আমাৰ ঘৰত। তাতে মানে চাব চেণ্টাৰ আছে, তাতে মানে চান্স নোপোৱাৰ কাৰণে আমি যাই আছোঁ কাজিগাঁৱত। আপোনালোকে চাব মোৰ ব্লগটো নিশ্চয় চাব লাগে কাজিগাঁৱত। কথাই লৈ মোটামুটি আধা ঘণ্টামান কাজিগাঁও যাওঁতে দেখাই আছোঁ আপোনালোকক। চাব মোৰ ব্লগটো নিশ্চয়। হাই ফ্ৰেণ্ড, ইতিমধ্যে কাজিগাঁও আহি পালোঁ, কিন্তু আহি কেনে কোনো কাম নহ'ল, মানে বন্ধ কৰি দিলে। 12টাৰ আগতে বন্ধ কৰি দিছে। মানে মোটামুটি 100জন মানুহক দিয়ে, মানে দিয়াটো শেষ হৈছে, সেইকাৰণে নোৱাৰিলোঁ আমি। এতিয়া ঘূৰি যাব লাগিব ঘৰত। বহুত লোক এতিয়া মানে বহুত দুখ লাগি আছে, মানে কি ক'ম, মানে মোৰ ভাষাই হেৰুৱাই পেলাইছোঁ আমি। এতিয়া যাওঁ এতিয়া ঘৰত, আৰু উপায় নাই, কি কৰিম। চাওক, এইখন উলিয়ালোঁ, ৰেজিষ্ট্ৰেশ্যন কৰি উলিয়ালোঁ। উলিয়াৰ পিছতো কোনো কাম নহ'ল। এই সিফালে অফিচটো আছে, চাওক, তাতে মানে ভেকচিন দিয়ে। অঁ দাদা, কি কৰিম এতিয়া আৰু তেনেহ'লে? এতিয়া বাইকটো ষ্টাৰ্ট ল'লে ঘৰত যাম আৰু কি কৰিম। মানে কি ক'ব, মানে আহি কেনেও কাম নহ'ল। আৰু এটা কথা, মোৰ বাইকটো অলপ বেয়া হৈছে, মানে ষ্টাৰ্ট নলয়, মানে কিবা হৈ গ'ল বাইকখনৰ। এতিয়া কি কৰিম, মানে মূৰটো একদম ঘূৰাই আছোঁ এতিয়া। এটাও কাম নহ'ল, আৰু মানে লছ, উল্টা লছ হ'ব। চাওঁ কি কৰা যায়। চাওক, এতিয়া আমাৰ ছাজামাল দা তাৰ বাইকখন ঠেলি ঠেলি লৈ যাই আছে। তাত পেলাকটো জাম হৈছে কিবা বোলে, সেইদৰে ঠেলি ঠেলি যাই আছে। মানে গেৰেজ পাইছোঁ, অলপ দূৰত যাব লাগে, ঠেলি ঠেলি যাব লাগিব গেৰেজত। হা হা, আমি যাই আছোঁ, যাওক আপুনি। এই এটা যে টিনৰ ঘৰ চাই আছে, এইটোৱে মানে গেৰেজ। তাতে যাই আছে আমাৰ ছাজামাল দা।